নমস্কাৰ বন্ধুসকল আমি 2021 বৰ্ষত অসম চৰকাৰৰ বিভিন্ন বিভাগে অনুষ্ঠিত কৰিব লগা পৰীক্ষাসমূহত আহিব পৰা প্ৰয়োজনীয় সম্ভাৱ্য প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰি আছিলোঁ। এই সম্পৰ্কে এইটো আমাৰ 10মটো ভিডিঅ'। আহক তেন্তে পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, বৰাক নদীৰ একমাত্ৰ বাওঁপন্থী উপনৈখনৰ নাম কি? ক. জুৰি নদী, খ. মথুৰা নদী, গ. সোনাই নদী, খ. জাতিংগা নদী। ইয়াৰ শুদ্ধটোতো হ'ব গ. সোনাই নদী। তাৰ পিছৰ প্ৰশ্ন, কোনখন ৰাষ্ট্ৰীয় উদ্যান বা বন্যপ্ৰাণী অভয়াৰণ্যত গড়ৰ ঘনত্ব আটাইতকৈ বেছি? ক. মানাহ, খ. কাজিৰঙা, গ. পবিতৰা, ঘ. নামেৰি। ইয়াৰ শুদ্ধটোতো হ'ব গ. পবিতৰা। তাৰ পিছৰ প্ৰশ্ন, কিমান চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? ক. 1998 চনত, খ. 2000 চনত, গ. 2001 চনত, ঘ. 2002 চনত। ইয়াৰ শুদ্ধটোতো হ'ব খ. 2000 চনত। তাৰ পিছৰ প্ৰশ্ন, কোনকেইখন জিলাৰ অংশক লৈ বাক্সা জিলা গঠন হৈছে? ক. বৰপেটা, নলবাৰী আৰু কামৰূপ, খ. গোৱালপাৰা আৰু কোকৰাঝাৰ, গ. বঙাইগাঁও আৰু কোকৰাঝাৰ, ঘ. দৰং, বৰপেটা আৰু নলবাৰী। ইয়াৰ শুদ্ধটোতো হ'ব ক. বৰপেটা, নলবাৰী আৰু কামৰূপ। তাৰ পিছৰ প্ৰশ্ন, কোনখন চহৰক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায়? ক. ডিব্ৰুগড়, খ. যোৰহাট, গ. শিৱসাগৰ, ঘ. গোলাঘাট। ইয়াৰ শুদ্ধটোতো হ'ব ক. ডিব্ৰুগড়। তাৰ পিছৰ প্ৰশ্ন, বড়ো সাহিত্য সভা কোন চনত গঠন হৈছিল? ক. 1952 চনত, খ. 1956 চনত, গ. 1959 চনত, ঘ. 1978 চনত। ইয়াৰ শুদ্ধটোতো হ'ব ক. 1952 চনত। তাৰ পিছৰ প্ৰশ্ন, জাতিংগা নামৰ গাঁওখন কোনখন জিলাত আছে? ক. ডিমা হাছাও, খ. কাছাৰ, গ. কৰিমগঞ্জ, ঘ. কাৰ্বি আংলং। ইয়াৰ শুদ্ধটোতো হ'ব ক. ডিমা হাছাও। তাৰ পিছৰ প্ৰশ্ন, ধলা শদিয়া দলংখন কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ক. ব্ৰহ্মপুত্ৰ, খ. লোহিত, গ. দিবাং, ঘ. চিয়াং। ইয়াৰ শুদ্ধটোতো হ'ব খ. লোহিত। তাৰ পিছৰ প্ৰশ্ন, অসমৰ দ্বিতীয় জনবহুল চহৰখনৰ নাম কি? ক. যোৰহাট, খ. ডিব্ৰুগড়, গ. নগাঁও, ঘ. শিলচৰ। ইয়াৰ শুদ্ধটোতো হ'ব ঘ. শিলচৰ। তাৰ পিছৰ প্ৰশ্ন, কাৰ শাসন কালত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল? ক. শিৱসিংহ, খ. ৰুদ্ৰসিংহ, গ. গদাধৰ সিংহ, ঘ. প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধটোতো হ'ব গ. গদাধৰ সিংহ। তাৰ পিছৰ প্ৰশ্ন, ভূপেন হাজৰিকাই নিৰ্দেশনা কৰা প্ৰথম বোলছবিখনৰ নাম কি? ক. এৰাবাটৰ সুৰ, খ. শকুন্তলা, গ. চিকমিক বিজুলী, ঘ. প্ৰতিধ্বনি। ইয়াৰ শুদ্ধটোতো হ'ব ক. এৰাবাটৰ সুৰ। তাৰ পিছৰ প্ৰশ্ন আৰু আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন হ'ল, কোনে বাল্মীকি ৰামায়ণক অসমীয়া সপ্তকাণ্ড ৰামায়ণলৈ অনুবাদ কৰিছিল? ক. অনন্ত কন্দলি, খ. মাধৱ কন্দলি, গ. শংকৰদেৱ, ঘ. কবিৰত্ন সৰস্বতী। ইয়াৰ শুদ্ধটোতো হ'ব খ. মাধৱ কন্দলি। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ধন্যবাদ।